নমস্কাৰ মই ছাত্ৰসকল তোমালোক কেনে আছা আকৌ চাগে ভালে আছা যিসকল ছাত্ৰতে ক্লাছ 10 পৰীক্ষা 2023 বৰ মেট্ৰিক পৰীক্ষা দিবা সিহঁতৰ মাজলৈ লৈ আহিছোঁ আজি আমি ক্লাছ 10 অসমীয়া ছাবজেক্টখন কিয়নো আজি আমি অসমীয়া ছাবজেক্টখনৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম 2023 বৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যেকেইটা কুৱেশ্যন দেখাই যাম তোমালোকক সেইকেইটা কুৱেশ্যন তোমালোকে মনোযোগেৰে চাই যাবা আৰু কিতাপখন যদি লগত আছে তেনেহ'লে কিতাপখন মেলি লোৱা মই যেকেইটা কুৱেশ্যন কৈ যাম তোমালোকে সেইকেইটা কুৱেশ্যন দাগ দি ল'বা আৰু সেইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকে 2023 বৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে ছাত্ৰসকল তোমালোকক এটা কুৱেশ্যন মই গুটকৈ কৈ যাম তোমালোকে সেইকেইটা কুৱেশ্যন মনোযোগেৰে শুনি যাবা ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাই যাবা মনোযোগেৰে চাই যাবা আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছা অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা এনেধৰণৰ নতুন ভিডিঅ'বিলাক চবৰে পাই থাকিবলৈ হ'লে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকৰ যিটো সূচীপত্ৰ আছে সূচীপত্ৰ পিনে চোৱা তোমালোকে গদ্যাংশৰ 15 নম্বৰ অধ্যায় বিহাত যোগ পাতিলোকক হ'ল শ্ৰী বট্টদেৱ আজি আমি এই পাতিৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম যিকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা থাকিব ছাত্ৰসকল তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যোৱা যিটো মূল পাঠ আছে বিহাত যোগ ইয়াৰ পৰা এক মাৰ্কৰ কুৱেশ্যন পৰীক্ষাত কাটিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰসকল কুৱেশ্যনটো এনেদৰে আহিব পাৰে যে বিহাত যোগ ক'ৰ পৰা তুলি অনা হৈছিল যে ইয়াত দিয়া আছে তোমালোকে চোৱা কথাগীতৰ পৰা তোমালোকে এনেদৰে প্ৰশ্নটো এনেদৰে আহিলে তোমালোকে লিখি দিবা যে কথাগীতৰ পৰা তুলি অনা হৈছিল বহুত ইম্পৰ্টেণ্ট হয় এইটো নম্বৰ এঘাৰত দিছে তোমালোকে চোৱা লেখকৰ পৰিচয় শ্ৰী বট্টদেৱৰ জন্ম কিমান চনত হৈছিল এক মাৰ্কৰ কাৰণে এটা কুৱেশ্যন আছে ইয়াত পাছত ইয়াত দিয়া আছে 1558 চনত হৈছিল আৰু এনেদৰে আহিব পাৰে যে শ্ৰী বট্টদেৱৰ মৃত্যু কিমান চনত হৈছিল 1637 চনত হৈছিল তোমালোকে লিখি দিবা আৰু এটা কুৱেশ্যন আহিব পাৰে যে শ্ৰী বট্টদেৱৰ সম্পূৰ্ণ নামটো কি আছিল ইয়াত দিয়া আছে তোমালোকে চোৱা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ঠিক আছে ইয়াত তিনিটা কুৱেশ্যন আছে এক মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ছাত্ৰসকল তোমালোকে এই লিখকৰ পৰিচয়খিনি শিকি ল'বা ইয়াৰ পৰা যেকেইটা কুৱেশ্যন এক মাৰ্কৰ কাৰণে আহে ভিতৰৰ পৰা যেকেইটা এক মাৰ্কৰ কুৱেশ্যন কাটে তোমালোকে এইখিনি শিকি ল'ব পাৰিলে ইয়াৰ পৰা লিখিব পাৰিবা 3 নম্বৰে হওক 12 দিছে তোমালোকে চোৱা প্ৰশ্নাৱলী ইয়াৰ পৰা তোমালোকে 1 নম্বৰৰ ক মহাৰথী কাক বোলে আৰু কিবা তোমালোকে 19 নম্বৰ কুৱেশ্যনটো আততায়ী কাক বোলে আৰু কিবা তোমালোকে কুলক্ষয় দু কি 15 নম্বৰটো 19 নম্বৰটো আৰু ক নম্বৰটো ইয়াৰ পৰা এই তিনিটা কিবা বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰসকল এই তিনিটা কুৱেশ্যন পেজ নম্বৰ 113 দিছে তোমালোকে চোৱা ইয়াৰ পৰা 4 মাৰ্কৰ কাৰণে আৰু 5 মাৰ্কৰ কাৰণে কেইটা কুৱেশ্যন দিম তোমালোকে সেইকেইটা কুৱেশ্যন মনোযোগেৰে চাই যোৱা আৰু কিতাপখন যদি লগত আছে তেনেহ'লে দাগ দি লোৱা কুৱেশ্যনবিলাক ছাত্ৰসকল ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দেখাই আছোঁ তোমালোকৰ 2023 বৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু এইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে তোমালোকে চোৱা ইয়াৰ পৰা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটো কি কৈছে 3 নম্বৰ কুৱেশ্যনটো কি কৈছে অৰ্জুনে শ্ৰীকৃষ্ণক উভয়ে সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল পাছত কিবা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো কুলক্ষয় দুহক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা বহুত ইম্পৰ্টেণ্ট ইয়াৰ পৰা তিনিটা কুৱেশ্যন শিকিবা তোমালোকে এই তিনিটা কুৱেশ্যন আহি থাকে পৰীক্ষা ছাত্ৰসকল আৰু এই তিনিটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰসকল যিকেইটা কুৱেশ্যন দেখাই দিছোঁ এইকেইটা কুৱেশ্যনৰ মাজৰ পৰা 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে আৰু 100% চিয়'ৰ এইকেইটা কুৱেশ্যন তোমালোকৰ 2023 বৰ মেট্ৰিক পৰীক্ষাত কমন থাকিব ছাত্ৰসকল ভিডিঅ'টো চাই যদি ভাল পাইছা তেন্তে তোমালোকৰ বন্ধু বান্ধৱীতে শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাই দিবা আৰু অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ